মানে হেতু খুদাটো ভাল হ'ব নে বেয়া হ'ব মই নাজানো এটা বস্তু লগত মই কম্পেয়াৰ কৰিব বিচাৰিছো এষ্ট্ৰোলজি প্লাস তন্ত্ৰ এই দুইটা ভিতৰত যদি উত্তম বুলি মানে আপোনাক সুধো কোনটো বেষ্ট বুলি ক'ব আপুনি সবতকৈ উত্তমটো হৈছে তন্ত্ৰ হুম এষ্ট্ৰোলজিটো হৈছে এটো বৈদিক এষ্ট্ৰোলজি হৈছে পামিষ্ট্ৰি হৈছে নিউমাৰলজি হৈছে হৰস্কোপ হৈছে টেৰো হৈছে ক্ৰিষ্টেল হিলিং এইবিলাক য'ত যি আছে হুম এইবিলাক সব বৈদিকত এইবিলাক তান্ত্ৰিক নহয় এইবিলাক এতিয়া মানুহবিলাক মোৰ ওচৰলৈ আহে সিহঁতৰ মংগলৰ দুখ থাকে হয়। জ্যোতিষীয়ে কয় যে বোলে ৰক্ত প্ৰবাল পিন্ধিবৰ কাৰণে মই কওঁ পিন্ধিব দৰকাৰ নাই হুম পিন্ধিব দৰকাৰ নাই এইবিলাক সেইবিলাক পিন্ধি পেলাই কি হ'ব যোনবিলাক নিয়ম মই দিওঁ সেই নিয়ম লৈ পেলাই মানুহে বহুতখিনি মানুহৰ ভাল হৈ আছে ন মাৰ কৃপাত ভগৱতী কৃপাত হয় মানুহৰ ভাল হৈ আছে চ' এইবিলাক বস্তু যোনটো এটা স্কেম চলি আছে হুম সেইটোৰ বিৰুদ্ধে হ'ল তন্ত্ৰ আমি মানুহক উপায় দিওঁ নিয়ম দিওঁ দান কৰিবৰ কাৰণে দিওঁ কেইটকাজন যাব আপোনাৰ দান কৰিলে এটা আপুনি আঙুঠি কিনিবৰ কাৰণে গ'লে কমচে কম 10,000 টকা আজিকালি ল'বই মিনিমাম হয়নে নহয় হয় চ' সেইটো কথা মই বেলেগ জেগাতো কৈছোঁ ইয়াতো তোমাক কৈ থাকোঁ সদায় হয়